নমস্কাৰ বন্ধুসকল, ভইচ অফ ভিলেজেছত সকলোকে স্বাগতম জনাইছোঁ। অসম ৰান্ধনী সহায়িকা সন্থাৰ সভানেত্ৰী খোদেজা খাতুন আজি কাৰ্বি আংলঙত উপস্থিত হয়। কাৰ্বি আংলং জিলা ৰান্ধনী সহায়িকা সন্থাৰ পুৰণা সমিতিখন ভংগ কৰি আজি নতুন সমিতি গঠন কৰা হয়। সভাত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পূৰ্ণকান্ত বৰদলৈ আৰু উপসভানেত্ৰী আশা দেৱী কুমালদলে উপস্থিত থাকে। নতুন সমিতি কাৰ্বি আংলং জিলাৰ বিনীতা ইনটিপি আৰু সাধাৰণ সম্পাদিকা সীমা ৰয় নিৰ্বাচিত হয়। অহাকালি গৈ আকৌ লখিমপুৰ জিলাৰ নাওবৈচা ব্লকৰ ১ নং দুৰ্যোপথাৰ গাঁৱত এখন স্কুলত মই ভাত ৰান্ধনি কৰিমগে। কালি ইমান টাইমত মই স্কুলৰ ডিউটি কৰি হ'ম, গতিকে ৰান্ধনীৰ দুখ বুজিম। আমাৰ দুখ বুজিবলৈ আমাৰ মাজত কোনোবা আহি পেলাই আমাৰ চুলিও কাটি দিব নালাগে, আমাৰ মাজত আহি জীৱন দান কৰিব নালাগে। আমি নিজেই পাৰোঁ। ৰান্ধনীৰ দুখ বুজিম। ইমানখিনি দুৰ্নীতি আমাক নালাগে। সেই কৃষ্ণনাথত আপোনালোকৰ ইয়াৰ পৰা কাৰ্বি আংলং জিলাৰ ৰূপালী বিটি এই বাইদেউগৰাকীয়ে মাহে মাহে মানে পইচা উঠাই তাতনি দি আছে। গুৱাহাটীত ১৭-১৮ লাখ টকাৰ গাড়ী চলাই গোটেইখন ঘূৰি ফুৰিছে, যি মন তাকে কৰিছে, ৰান্ধনীখিনিক লৈ নাটক কৰি আছে। আপোনালোকে শুনিলে দুখত আপোনালোকৰ চকু পানী বৈ যাব। যেতিয়া নেকি মাৰ্চৰ ২৬ তাৰিখে যোৱা ২৬ তাৰিখে শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰৰ ভৰি দুখন ভৰিৰ মাজত সোমাই মই মাথাটো সোমাই মই শুই দিছিলোঁ ছাৰৰ অফিচত, কান্দিছিলোঁ আৰু ভিক্ষা খুজিছিলোঁ। অসমৰ ৰান্ধনীৰ কাৰণে আপুনি এবাৰ চকু মেলক, ৰান্ধনীক ন্যায় দিয়ক। অসমৰ ৰান্ধনীয়ে মাত্ৰ ১,০০০ টকাৰ বিনিময়ত কাম কৰি আছে, তাকো সেই টকা মাহে মাহে পোৱা নাই। গতিকে ছাৰ, আপোনাৰ ভৰি চৰণত পৰি মই ৰান্ধনীৰ কাৰণে আজি ভিক্ষা মাগিছোঁ। অসমৰ ৰান্ধনীৰ কিমান ৰান্ধনী মৃত্যুবৰণ কৰিছে, সকলো ৰান্ধনীৰ আই মাতৃৰ আত্মাৰ সদ্গতিৰ কামত আহৰাঘাট গবেনি আলং নিতম ৰান্ধনী সন্থা আমিটিং আলং নিলিফান lamai pi pangine aprang nili alhi sarpi lapen alhi sarpi otumpan nili napatini kanto je amar লখিমপুৰৰ পৰা অহা আমাৰ খোদেজা খাতুন বাইদেউ, ধেমাজিৰ পৰা অহা আশা দেৱী বাইদেউ আৰু লগতে আমাৰ মৰিগাঁও জিলাৰ পৰা অহা উপসভাপতি হিচাপে পূৰ্ণকান্ত বৰদলৈ আৰু আমাৰ প্ৰত্যেক ব্লকৰ পৰা অহা সভানেত্ৰী, সম্পাদক আৰু সদস্য বৃন্দসকল, আপোনালোকে মোক সভানেত্ৰী আসন গ্ৰহণ কৰিব দিয়াৰ কাৰণে আপোনালোকৰ পৰা মোৰ বহুত বহুত ধন্যবাদ। মই এতিয়া মোৰ সভা আসন গ্ৰহণ কৰিছোঁ। নমস্কাৰ, টাইডম। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, অসম ৰান্ধনী সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, জিলা মদন ভোজন ৰান্ধনী সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, বিনীতা ইনটিপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, সুবিধা লৈমাৰী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, বৰদল জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ,
নমস্কাৰ। সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ কাৰ্বি আংলং জিলা সমিতিখন আজি গঠন হ'ল। এখন সবল সুস্থ আৰু শক্তিশালী কমিটিখন আজি গঠন হ'ল। কমিটিখন গঠন হৈছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট ব্লকৰ এখন প্ৰাথমিক বিদ্যালয়ত। এই কাৰ্বি আংলং জিলা সমিতিখন হৈছে ইষ্ট কাৰ্বি আংলং। ইষ্ট কাৰ্বি আংলং নামেৰে যিটো কমিটিখন গঠন হৈছে, অৱস্থিত যিটো ইষ্ট কাৰ্বি আংলং। আগতে পূৰ্বতে যিটো কমিটি আছিলে ৱেষ্ট কাৰ্বি আংলঙত। গতিকে সেই কমিটিখন ৱেষ্ট কাৰ্বি আংলঙত হোৱা কমিটিখনে বহুতখিনি খেলিমেলি হোৱাৰ বাবে ৰাইজে সেই কমিটিখনৰ ভংগ কৰি পূৰ্ণাংগ কমিটি, এখন সবল শক্তিশালী কমিটি আজি গঠন কৰিছে ইষ্ট কাৰ্বি আংলঙত। উক্ত সভাখনত আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই মিছেছ সুদেজা খাতুন, সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সভানেত্ৰী হিচাপে উপস্থিত থাকোঁ। লগতে ধেমাজি জিলাৰ পৰা কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী আশা দেৱী কুমাল দলে বাইদেউ উপস্থিত থাকে। লগতে মৰিগাঁও জিলাৰ পৰা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰীযুত পূৰ্ণকান্ত বৰদলৈদেৱ উপস্থিত থাকে। আমাৰ কেন্দ্ৰীয় সমিতিৰ এই নেতৃত্বসকলৰ উপস্থিতিৰ মৰ্মে আজি কাৰ্বি আংলং জিলাখনত এটি সবল সুস্থ জিলা কমিটি গঠন হয়। সভানেত্ৰী শ্ৰীমতী বিনীতা ইনটিভি বাইদেউ, লগতে সম্পাদিকা সীমা ৰয় বাইদেউ নিৰ্বাচিত হয়। নমস্কাৰ। মই আজি সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট ব্লক সমিতিৰ লগতে হায়াৰ ছেকেণ্ডেৰী এম ই স্কুলৰ লগতে সভাখন আৰম্ভ হৈছে। পূৰ্বতে যিখন কমিটি আছিল ৰূপালী বেবী সভাপতি নেতৃত্বত যিখন জিলা সমিতি গঠন হৈছিল, পশ্চিম কাৰ্বি আংলঙত আছিল। পশ্চিম কাৰ্বি আংলঙৰ ৰাইজে যোগাযোগৰ পূব কাৰ্বি আংলং জিলাৰ মানুহে যোগাযোগ নাপায় কাৰণে, টকা পইচা খেলি মেলিৰ কাৰণে ৰূপালী বেবীক আজি পূব কাৰ্বি আংলং জিলা সমিতি ৰাইজে হাওৰাঘাট ব্লকৰ গোটেই 6-7টা ব্লকৰ মানুহে ব্লক সমিতি সভাপতি সন্মুখত লগ লাগি আমি উপস্থিত কেন্দ্ৰীয় সমিতি অল অসমৰ সভাপতি সুদেজা খাতুন বাইদেউ আৰু লগতে আমি সাংগঠনিক সম্পাদক পূৰ্ণকান্ত বৰদলৈ, লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উষা বাইদেউৰ নেতৃত্বত সভানেত্ৰী হিচাপে কাৰ্বি আংলং ব্লকৰ সভানেত্ৰী বিনীতা ইনটিভি বাইদেউক ৰাইজে আমাৰ অসম কমিটিৰ নেতৃত্বত সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু লগতে সম্পাদিকা হিচাপে নিৰ্বাচিত কৰিছে কাৰ্বি আংলং জিলাৰ সভানেত্ৰী বিনীতা দৈমাৰী, বিনীতা ইনটিভি, আৰু সম্পাদিকা হিচাপে সীমা ৰয় বাইদেউ আমাৰ কাৰ্বি আংলং জিলাৰ সম্পাদিকা সভানেত্ৰী হিচাপে আমাৰ অসম কমিটিৰ উপস্থিতিত আজি ৰাইজে ছাপোৰ্ট কৰি কমেও 1000ৰ ওপৰত ৰান্ধনি লগ লাগি এই সভাখন আৰম্ভ কৰি পুনৰ পূৰ্বৰ কমিটিখন ভংগ কৰি ৰূপালী বেবী কমিটিখন ভংগ কৰি আজি বিনীতা ইনটিভি বাইদেউ আৰু সীমা ৰয় বাইদেউক সভাপতি আৰু সম্পাদিকা হিচাপে নিৰ্বাচন কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ উপস্থিত আজি কমিটিখন ভংগ কৰি নতুন কমিটি গঠন কৰা হ'ল বুলি আমি কেন্দ্ৰীয় সমিতিৰ পৰা ঘোষণা কৰিলোঁ। কৃষ্ণ।